সুপ্ৰভাত। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ, সেয়েহে মন্দিৰলৈ যাবলৈ ওলালোঁ। আজি ভ্লগটো মই ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। চাই যাওকচোন দিনটো কেনেকৈ পাৰ হয়। মন্দিৰৰ পৰা এপাক আহোঁগৈ বোলো। যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ। সেয়া ওলাই আহিছোঁ যাবলৈ। আচলতে আমি চাকি-তাকি জ্বলালোঁ। ক'ভিডৰ পৰিস্থিতিৰ কাৰণে মানে আমাক ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাই। আমি ইয়াতে জ্বলাইছোঁ। এইফালে আছে মন্দিৰভাগ, ভিতৰলৈ আছে। চাকি-তাকি জ্বলালোঁ। এতিয়া যাওঁ। মন্দিৰৰ পৰা আহি পালোহি। পলাইছে মানে মানুহজন দেখি পেলাই, কেমেৰা দেখি পলাইছে দেই। তাৰপিছত এতিয়া অকণমান খাই লওঁ চাহ খোৱাৰ পাছত লগ পাই আছোঁ। বহুত দেৰিৰ পাছত আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ। এতিয়া সময় হৈছে 11:55। তো মই ভাত পানী বনাই আজৰি হ'লোঁ। আজি মই ভাত নাখাওঁ। ভাত মানে দিনটো নাখাওঁ, সন্ধিয়ালৈ খামগৈ, বইল ভাত খাম। এতিয়া মই মাক ভাত দি আহিলোঁ। মায়ে ভাত খাই আছে আৰু মই খাবলৈ লৈছোঁ ফ্ৰুইটছ খাই লওঁ। আম খাই ভাল পাওঁ, সেইকাৰণে আম অকণমান সৰহকৈ লৈছোঁ। আম, নাচপতি আৰু লৈ লৈছোঁ মালভোগ কল। কলটো খালে, জাহাজী কলটো খালে গেছ হয়, সেইকাৰণে মই মালভোগ কলকে খাওঁ। তো খাই লওঁ। মানুহজন ডিউটিত ওলাই গ'ল, তো আহি পেলাই খাব ভাত। তাৰপাছত সন্ধিয়া হ'লে খাম আৰু ভাত। এনেকৈ থাকোঁ আজিৰ দিনটো। শাওণৰ মাহৰ গোটেই দিনকেইটা মই মানিব নোৱাৰোঁ, কিন্তু মই সোমবাৰ এইটো 2021 চনৰ শাওণৰ মাহৰ সোমবাৰ 5টা পৰিছে। তো এই 5টাকে মানোচোন কিমান পাৰোঁ। ভগৱানক যিমান পাৰোঁ মানিব লাগে ন, বিশ্বাস এটা সেইটো আমাৰ। কিন্তু বহুত বেছিও মানিব নোৱাৰোঁ। কিমান পাৰোঁ চাওঁ। সোমবাৰ কেইটাতহে মই মানে দিনটো মানে ভাত নাখাওঁ, এনেই খাম। খাই বৈ আজৰি হ'লোৱে। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, কাৰণ এতিয়া কাম বনো নাই আৰু অকণমান ৰেষ্ট ল'ব লাগে। মই আজৰি হোৱাৰ পাছত অকণমান ৰেষ্ট লওঁৱেই সদায়। তো এতিয়া ৰেষ্ট লৈ লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। ৰেষ্ট লোৱাৰ পাছত মই গা ধুব গ'লোঁ। গা ধুই আহি পেলাই দেখিছোঁ পুৰা বৰষুণ দি আছে। তো মই আকৌ গৈ পেলাই ওপৰৰ পৰা কাপোৰখিনি লৈ আহিছোঁগৈ। তাৰপিছত মানে মোৰ দৌৰি দৌৰি গৈ কাপোৰলৈ আহালে মোৰ ভোকে লাগিলেগৈ। মোৰ মানে ভাগৰে লাগি গ'লগৈ। এতিয়া মই খাই ল'ম কিবা এটা। ভোক লাগিছে, মানে কিবা এটা খাব মন গৈছে। এনেও মোৰ শুই উঠিলে কিবা এটা খাবলৈ মন যায়েই। তো এতিয়াতো অকণমান আৰু খাব মন গৈছে। তো মই কিবা এটা খাই ল'ম। তাই ভাত বনাইছেগৈ দেই। কানি আছে অঁ।
হা তোমাক বিচাৰি আছে তুমি ফুফু কৰিবলৈ গ'লাগে আকৌ তোমাক বিচাৰি আছে কানি আছে অথনি পা দিনটো এনেকৈয়ে পাৰ হ'ল তো এতিয়া বাজিলে সন্ধিয়াৰ 6টা তো মই গৈ নমো কৰোঁগৈ ধূপ জ্বলাওঁগৈ চাকি জ্বলাওঁগৈ অকণমান ৰৈ পেলাই মই খাম বইল ভাত ভাতকেইটা পাতিছোঁ তাৰপাছত খাই ল'ম খাই পেলাই কি হ'ব আৰু সোনকালে ভাতকেইটা খাই দিম আৰু এতিয়া মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব কেনেকুৱা হৈছে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিও দিব বাই বাই